আজি আমি যাইছোঁ শৰাইঘাট জালুকবাৰী মান পালোঁৱে চাব আপ উঠি আছোঁ পেডেল মাৰি মাৰি ব্ৰিজৰ ওপৰত উঠি গ'লোঁ এতিয়া আমি যাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক মজা এক্সপিৰিয়েঞ্চ পাব সি ঘুমনা পৰেগা क्योंकि पेट्रोल का दाम बढ़ ही गया है মোবাইল চোবাইল পৰি গেলে ভয় লাগব দেই এতিয়া আমি মেইন ডেষ্টিনেশ্যনটোত যাই আছোঁ মানে এই ব্ৰিজলৈকে আহি কিনে অকণ ফটো চটোহে মাৰিলোঁ মানে মেইন ডেষ্টিনেশ্যনটো যাব বাকী আছে কিন্তু এতিয়া বহুত গাড়ী আছে অকণমান দেৰি হ'ল যিহেতু ফটো মাৰাতে সেইকাৰণে ইমান কেমেৰাত ফ'কাছ কৰিব নোৱাৰে আগৰ ভিডিঅ'টোত গৈছোঁ সেইফালেও আৰু গাড়ী চাড়ী আহি আছে এই দুনিয়াৰ তিৰিত বজাই থাকে একদম সেইকাৰণে অকণ স্পীড বাঢ়াইছোঁ আৰু উৰি যাইছে এনেকুৱা স্পীড না কি ক'ব একদম মানে ডাউন জেগা হয় ইমান পেডেল মাৰিব নালাগে চব একদম চাওক চলি চলি উৰি যাই আছে একদম তাতে আহি পালোঁ হ'লোৱে আৰু এইপিনে এয়া যাই আছোঁ মজাকৈ মানে এতে মই মজা এটা জেগা আছে আৰু ফটো চটো উঠাৰ কেনে তো মানে এয়া যেতিয়া বাইটাৰ স্কুটি দিছিল না চৰকাৰৰ পৰা এতে এটা মিটিং আছিল তাতে এইপিনে এটা মজা আছে পাৰ্কৰ দৰে জেগা আছে তো সেইখিনি অকণ ফটো শ্বুট কৰিম আপোনালোকক এক্সপিৰিয়েঞ্চ লৈ থাকক যাই আছোঁ চাইকেল লৈ কিনে মানে জেগাখিনিত আহি পালোঁ যিহেতু এই শিপিনি যাই কিনে অকণ ফটোশ্বুট কৰিম তাৰে পিছত ঘৰলৈ গুচি যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ইণ্টাৰেষ্ট পাই থাকিব এইপিনি চাওকে ৰাতিপুৱা একবাৰ আহি কিনে চাব না কি মজা জেগা মাস্ক পিন্ধা নাই মানে কি আৰু ৰাতিপুৱা অকণ হাৱাটো খাব লাগে যিহেতু সেইকাৰণে মাস্ক পিন্ধা নাই আৰু চাওকে আপোনালোকে আহক থাকিলে অকণ ফটো শ্বুট কৰিব পাৰিব সেইকাৰণে ৰাতিপুৱা আৰু ঘৰত থাকি কি কৰিম সেইকাৰণে আহিছোঁ মজাকৈ এতিয়া যাই আছোঁ অকণ ফটো শ্বুট কৰাকৈ जगह है चाওক কি মজা জায়গা আপোনালোকে চাওক আৰু আহক ফটোশ্বুট কৰিবৰ কিনে ইয়া পাৰ্ক নহয় কোনটো কিবা পাৰ্ক কোনটো নহয় বাৰেপতি কৈছে এইটো কিবা হয় আৰু ষ্টুডেণ্টৰ কিবা হয় নেকি মই ইমান গম নাপাওঁ যিহেতু এনে যেতিয়া মোৰ বাইদেক স্কুটি দিছিল তেতিয়া আহিছিলোঁ ইয়াতে চাব পাৰে ইয়াতে কিবা এটা মিটিং হৈছিল কামৰূপত দিয়াৰ কাৰণে চাওক একদম বেষ্ট আৰু সূৰ্য এতিয়ালৈকে উঠাই নাই যাই আছোঁ এইপিনি নাও চাও আছে এইগিলা কিবা দামী নাও দেখোন এডভান্স নাও চাব পাৰে सो आरो এটা মজা জায়গা আহক ফটো মারক কি मजा जगह साफ एकदम यहाँ पे आके बर्थडे पार्टी है क्या पार्टी है सब कुछ यहाँ पे आके पार्टी रो ये चाब पारे भांगा आसे भांगी चिंगी पड़िए जाओ निकी सातुरबा नरू
মানে পচি গৈছে, এতিয়া থিয়া হ'ব নোৱাৰা, পৰি চৰি যাম আৰু সেইকাৰণে এতিয়া থিয়া হ'ব নোৱাৰা। আৰু চাব পাৰে এটা ব্ৰিজ আছে। জেগাবিলাকত যাওঁতকৈ এইবিলাক জেগাত আহক। জালুকবাৰী পাৰ হৈ কিনে এটা টাৰ্ণিং আছে, পিন্ধি আহিব লাগে আৰু জেগাটোৰ নাম ময়ো ভালকৈ নাজানো, কিবা ঐ জেগাটোৰ নাম কিনো এইটো, জেগাটোৰ নাম কি? আমিনগাঁও জেগাটো। মানে ফটোশ্বুট কৰাৰ কাৰণে এতে আহক, কাৰোবাৰ বাৰ্থডে পাতে কিবা পাতে, চাওক কি মজা জেগা একদম। ইয়াকেইটা ফটো মাৰিব লাগে। বেক চাইডে চাওক, একদম মজা জেগা, চাওক না কি মজা ভিউজ আহি আছে, ভিউ মই বাৰে প্ৰতি ভিউজ আহি যায়, মানে ভিউজ নাহে ভিউজ বুলি মুখত অভ্যাস হৈ গৈছে। তো ফটো মাৰি গা ভিউজ এই ঘৰলৈ যাম আৰু, কাৰণ হৈ গ'ল। জেগাখিনি চাই লওক একবাৰ, 360 ভিউ, কি মজা জেগা চাওক এনেকা চাওক না কি মজা জেগা। আমি ঘৰত যাই আছোঁ, চাব পাৰে মোৰ চাইকেলখন বেছি নচলাওঁ, বেলেগৰ কাৰণে মানে চলাই আছোঁ। পুৰা চাইকেলত আৰাম, চাইকেল আৰু নাহে বেলেগ, পুৰা চাইকেল বুলি কওঁ। এতিয়া আমি ঘৰত যাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব নকৰে আপোনালোকে, নতুন ইউটিউবাৰ হয়, ইউটিউবাৰো নহয় চাগে, ছাবস্ক্ৰাইবাৰ ইমান কম, নিজকে ইউটিউবাৰ ক'ব পৰা হোৱা নাই। আপোনালোকে ছাপোৰ্ট দেখাওক। ময়ো মানে কি হয় জানে, আপোনালোকে যে ছাবস্ক্ৰাইব কৰে না, নিজৰ কাৰণে এটা জছ উঠে যে এইটো ভিডিঅ'ৰ পৰা ইমানজন ছাবস্ক্ৰাইবাৰ বাঢ়িছে, মই আৰু এই কামটো কৰিম। গাড়ীবিলাকে যিটো দি আহিছিলোঁ সিপিন্ধি যায়, কিন্তু আমি ইপিন্ধি যাই আছোঁ। আমি সুধি লৈছোঁ যে চাইকেল লৈ যাব পাৰিম না নোৱাৰিম, ৰাস্তাটো মানে বন্ধ কৰি থৈছে, কৈছে যে যাব পাৰিবা। চ' চাওক একদম খালী ৰাস্তা, মজাকৈ যাই আছোঁ। পুলিচটোৱে আমাক ইপিনে যাব দিছে, বহুত ভাল লাগিছে আৰু ৰাতিপুৱা পুৰা মজাকৈ এনেকা পালিছোঁ। বেক চাইডে চাব পাৰে লগৰবিলাক আহি আছে। মানে অকণ ৰাস্তাৰ পিনেও চাব লাগে, কাৰণ কেমেৰাৰ পিনে যদি চাওঁ ক'ৰবাত বেল্টি চেল্টি থাকি চাব পাৰে জেগাগিলা একদম মজা জেগা হা। ইয়াকো চাব পাৰে, যিহেতু ঘৰত টাইমত যাই কিনে যাব লাগে, সেইকাৰণে স্পীড অকণ বাঢ়াইছোঁ, চাব পাৰে। পেডেলে মাৰা নাই, তাকো যাইছোঁ একদম মজাকৈ, হাত চাত সেইদিনা ৰিক্স আজি যাইছোঁ। ৰাস্তা খালী একদম, কি ক'ব আৰু ৰাতিপুৱা একদম মজা লাগি গৈছে। চাওক বেলেঞ্চ কৰিব লাগে ভৰি দি কিনে, হাতেদি নধৰাকৈ চলালে। যাই আছোঁ, চুলি তুলিৰ অৱস্থা নাই, ঘামি কিছু না, ৰেষ্ট লৈ যাব লাগিব, কাৰণ 26 কিলোমিটাৰ ধেমালি নহয়। এতিয়া ঘৰত যাই আছোঁ, যিহেতু যাম আৰু ঘৰত যাই আছোঁ মজাকৈ। এইটো জালুকবাৰী চাব পাৰে, এই আৰু মানে চেনটো পৰিল, সেইকাৰণে আহি আছোঁ নতুন এটা ভিডিঅ' লৈ কেনে। তো তেতিয়ালৈকে বাই বাই।